খেলি মোৰো ভাল লাগে তাকে খুবৰি ও মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আৰু হে গাইজ কি খবৰ আপোনালোকৰ সকলোৰে নিশ্চয় ভাল মোৰো ভাল আপোনালোকৰ ভাল তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ একদম 2024 এনেকৈ বিদায় দিলোঁ 2025 আমাৰ মাজত আহি পালেহি আৰু সকলোকে হেপী নিউ ইয়াৰ গাইজ আৰু দেৰি নকৰোঁ বহুত দিনৰ মূৰত আপোনালোকৰ 24ত ভিডিঅ' বনাইছিলোঁ ডাইৰেক্ট আহি পালোঁ একদম 25ত আৰু বৰ্তমান আজি 25ত কিয় ভিডিঅ'টো আৰম্ভ হ'লোঁ আপোনালোকক সকলো জনাই আছোঁ একদম ভিডিঅ'টো একদম শেষলৈ চাবলৈ নাপাহৰিব তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ বৰ্তমান আপোনালোকে গমেই পাইছে ক'ত যাব ওলাইছে একদম আজি বৰ্তমান গৈ আছোঁ একদম আজি 2025 একদম আজি ফাৰ্ষ্টটো আমাৰ পিকনিক আৰু ক'ত যাম পিকনিক খাব ক'ত কি কৰি আপোনালোকে থামেল থাকিলে গমেই পাইছে তাও মই এতিয়া নকওঁ আপোনালোকক ছাৰপ্ৰাইজ দিম এইটো তেতিয়াহ'লে ব'লক আৰু বৰ্তমান ইফালে আহি আছে একদম দাদা বন্ধুসকলৰ লগত একদম মানে পিকনিক খাব গৈ আছোঁ গাইজ আৰু বাজিল এতিয়া একদম 7:45 আৰু দেৰি নকৰোঁ এতিয়া একদম অলপ দেৰি হৈছে আমাৰ মোৰ ঘৰত একদম বস্তুবোৰ আছে গাড়ীখন আহি আছে একদম তাতে লট চট দি একদম আমি যাবলৈ ওলাইছোঁ আৰু কোন যাব কি যাব আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো একদম শেষলৈ চাবলৈ নাপাহৰিব তেতিয়াহ'লে একদম ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ সকলোকে আৰু এইবাৰ নতুন বছৰ বহুত শুভেচ্ছা বহুত গৈছে একদম ভিডিঅ'টো একদম শেষলৈ চাবলৈ নাপাহৰিব আৰু গাইছ এনেকৈ একদম পুৰা বক্স একদম পুৰা ল'লোঁ এইটো চাওক এইটো বক্স একদম এই ওচৰৰ এটা দাদাৰ পৰা ল'লোঁ আৰু বক্স নহ'লে কিবা এটা ভাল নালাগে খানা চানা খায় তাৰ কাৰণে ইয়াতে একদম বক্স ল'লোঁ আৰু এতিয়া একদম গৈ আছোঁ ব্লক আৰু গাইছ এনেকৈ একদম পুৰা গৈ আছোঁ আমি একদম খানা খাব বৰ্তমান গাড়ীত একদম উঠিছোঁ আৰু আপোনালোকৰ ৰাস্তাবোৰ দেখাই আছোঁ চাওক কেনেকৈ ৰাস্তা আপোনালোকে দেখি বহুত ভাল পাব গাইছ আৰু চাওক একদম মানে কি ক'ম মই নিজে পুৰা একদম গাইছে বৰ্তমান একদম বাবুদাক অলপ কিবা এটা কওক পুৰা সোমাইছে গাইছ চাওক আৰু গাইছ এনেকৈ একদম পুৰা গৈ আছোঁ আমি বৰ্তমান আৰু কিবা এটা কোনো ঠাইটো ভাল লাগিছে গাইছ মিছা কথা নকওঁ মোৰতো বঢ়িয়া লাগিল আৰু এতিয়া বৰ্তমান আমাৰ গাড়ী দুখন মানে আগত আছে এতিয়া আমি এইখিনি ঠাইত মানে আমি চিলেক্ট কৰি ল'লোঁ এইখিনিত খাব লাগিব আৰু বৰ্তমান আমি এতিয়া ফাৰ্ষ্ট গাড়ীখনত বজাওঁ ফাৰ্ষ্টে যাম আমি ইফালে দি নেকি তাৰপিছত আমি ইফালে দি যাম সেই দুখন আমাৰ গাড়ী আছে তাতে যাই আছোঁ গাড়ীত তাতে আৰু গাইছ ঠাইটো আমি এইখিনিতে পূৰা চিলেক্ট কৰিলোঁ আৰু চাওক এইখিনিতে কি বঢ়িয়া আৰু একদম ভিউটো কি বঢ়িয়া কৰি পোৱা যায় আৰু এইটো হ'ল বিলটো ইখন হ'ল বিল আৰু ইখন হ'ল ওচৰতে আছে পাহাৰ আৰু ইফালে কিমান ৰাইজে ইয়াতে খানা খাই আছে চাওক আৰু আমি ঠাইটো চিলেক্ট কৰিলোঁ এইখিনি জেগাত আৰু এই গাছডালৰ লগত এইবিলাক আমাৰ বস্তুবোৰ আৰু আছে বস্তু কোনটো এইখিনি বস্তু আছে আৰু এইখিনি আৰু বাকী বস্তুবোৰ আনিব গৈছে মই ইয়াতে মানে এইখিনি পহৰা দি নহ'লে কোনোবা আৰু আহি ইয়াতে দখল কৰি যাব মানে আমাৰ খানা খোৱা ঠাইটো আৰু এইখিনি কি বঢ়িয়া বস্তু দিপ্লাইবেল একদম ভাই চেলুট ভাই বঢ়িয়া ঠাই একদম আৰু আমাৰ বাবুদা একদম খৰি আনি আছে এইফালে আমাৰ বাবুদা একদম খৰি আনিছে আৰু গাইছ বৰ্তমান অকণমান ইফালে অলপ ওলাই আহিলোঁ তাতে পিকনিক খাব তালৈ ইফালে জেগাত আছে আমি মানে গাড়ীখন থ'ব আহিলোঁ আৰু ইফালে বহুত গাড়ী আছে একদম পিকনিক খোৱা একদম বাছ চাৰিচকীয়া ইফালে চন্দন ভাই আৰু মই গৈ আছোঁ ই বীমা লৈছে মই কেমেৰাৰ এডিটো লৈছোঁ কভাৰটো আৰু এনেকৈ একদম পূৰা গৈ আছোঁ আৰু চাওক ঠাইটো চাওকচোন কি বঢ়িয়া ঠাই আপোনালোকক দেখাই চাওক ঠাইটো চাওকচোন গাইছ কি বঢ়িয়া ঠাই একদম ইফালৰ পৰা চাওক কি বঢ়িয়া একদম পৰিৱেশৰ আৰু গাইছ এনেকৈ একদম আহি পালোঁ একদম পিকনিক খোৱা একদম ঠাইটোত আৰু চাওক কি বঢ়িয়া লাগিছে কিন্তু একদম আৰু কিন্তু ইয়াতে আপোনালোকক মই বন্ধ কৰি দিছোঁ কিয় মাইকটো বৰ্তমান ইয়াতে একদম মাইকৰে আৱাজ চব একদম মানে নহ'লে কপিৰাইট লাগি যাব একদম চাওক কি বঢ়িয়া হৈ আছে প্লেচটো হ'ল এইটো গাইছ চাওক এইটো হ'ল আমাৰ পিকনিক প্লেচটো এইখিনিতে একদম ঠাইটো লৈছোঁ চাওক একদম গছ চছ আছে আৰু এইটোৱে হ'ল আমাৰ ঠাইটো আৰু ইফালে চাওক বিলটো চাওক কি বঢ়িয়া একদম বিল আৰু ইয়াতে এইখন আছে পাহাৰ আৰু এইবিলাক স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে চাওক একদম কি বঢ়িয়া গাইছ বৰ্তমান এনেকৈ অকণমান বহিলোঁ আমাৰ যদি এইটো ঠাইটো আৰু বহুত দিনৰ মূৰত আৰু 2025 আজি ফাৰ্ষ্ট টাইম একদম মানে নতুন বছৰ আমি আজি পিকনিক খাব আহিলোঁ আৰু এনেকৈ আপোনালোকে ঘুমাই আপোনালোকে ইয়াতে ভিডিঅ' কৰিব পাৰিব চাওক আৰু গাইছ ইফালে একদম জেলি আৰু একদম চালাইজ একদম ব্ৰেকফাষ্টটো কৰি লৈ আছোঁ ইফালে আয়ুষ খাই আছে একদম চালাইজ জেলি আৰু মই একদম জেলি আৰু একদম চালাইজ খাই আছোঁ আৰু ইফালে একদম চব্জি কাটি আছে চাওক গাইছটো খাই ৰ কি মজা আৰু গাইছ একদম ডাঙৰ একদম বগা আন্দা গাইছ একদম আন্দা ওচৰতে গাইছ বিল একদম আমি ইয়াতে
ইমানটা খাই আছোঁ গাইছ আৰু এইফালেও খাই আছোঁ চাওক আৰু গাইছ আৰু এনেকৈ অলপমান খাই দিয়া আহিলোঁ বৰ্তমান আপোনালোকক অলপমান বিলখন আপোনালোকক অলপমান আগৰ পৰা আপোনালোকক দেখাই দিয়া হ'ল বিলখন মানে কেনেকুৱা ধৰণৰ ইফালে একদম নাও চাও বৰ্তমান চলি আছে বোলে আপোনালোকক অলপমান দেখাওঁ আৰু বহুত মানুহ একদম গাইছ একদম গাড়ী মটৰ মানুহ একদম পুৰা ভিৰ একদম পূজা চাওঁ বিহু চাওঁ এনেকুৱা মানুহ হৈছে গাইছ একদম আপোনালোকক অলপমান তাতে আপোনালোকক অলপ নদীটো অলপ দেখাই আহোঁ বলক আৰু ইখনে হ'ল বিলখন চাওক আৰু ইফালৰ পৰা এনেকৈ ইফালে যায় ইফালে আপোনালোকে উঠি ইয়াতে আপোনালোকে নাল উঠিব পাৰিব চাওক একদম আৰু গাইছ চাওক একদম কি বঢ়িয়া এটা ঠাইত মাজত আছোঁ এইটো গছটো একদম মাজত একদম কি বঢ়িয়া লাগে আৰু ইফালে মানে বিলখন একদম পুৰা বঢ়িয়া আপোনালোকে ইয়াতে কি দেখাম আপোনালোকক খানা খোৱা দিছোঁ আৰু গৰু এটা পুৰা ঘাঁহ খাই আছে চাওক না গৰুটো পুৰা ঘাঁহ খাই আছোঁ আৰু চাওক কি বঢ়িয়া আপোনালোকৰ লগত বস্তু এটা লৈ গৈছে আপোনালোকৰ একদম চেল্ফি পইণ্ট উঠিবৰ কাৰণে চাওক এইটো চাওক ইফালে এনেকৈ যাব লাগিব কিন্তু এইটো হ'ল বাঁহৰ বেৰা বাঁহৰ বেৰা একদম কি কৰিম অকণমান মানে খানা খাব আহিলেতো অলপমান ঘূৰাটোৱেই মেইন সেইকাৰণে আমি এনেকৈ একদম পুৰা মানে ঘূৰি আছোঁ আমি এতিয়া ঘূৰি মানে ক'ত যাম আৰু গাইছ আপোনালোকক দেখাই আছোঁ এইফালে আছে একদম জিতুল দা চাওক হেপী নিউ ইয়াৰ সকলোকে জনালোঁ নতুন বছৰৰ সকলোকে শুভেচ্ছা দিলোঁ আৰু এইবাৰ আৰু ইফালে বতৰ আহিছোঁ আমি দিপ্লাইবেল আই লাভ দিপ্লাইবেল ইয়াতে লিখা আছে আপোনালোকক দেখাই আছোঁ আই লাভ দিপ্লাইবেল বুলি লিখা আছে আৰু বৰ্তমান চাওক পথাৰ ঠাইতে আৰু বৰ্তমান গাইছ চাওক এনেকৈ একদম অলপমান ঘূৰি পাকি আহি বৰ্তমান ইফালে একদম মাংস বনাই আছে চাওক আপোনালোকে চাওক কেনেকুৱা হৈছে মাংস বনাওঁতে আপোনালোকে কমেণ্টত জনাবচোন একদম ইফালে একদম মাংস বনাই আছে আৰু ইফালে একদম বাবুদা আৰু একদম জিতুলদা চাওক একদম দালি বনাই আছে তাহাঁতে দুজনে আৰু ইফালে বৰদা একদম মাংস বান্ধি আছে আৰু আমি এনেকৈ অলপমান ঘূৰা চুৰা এনেকৈ অলপমান চাই আছোঁ আৰু আপোনালোকক অলপমান ঠাইটো দেখালোঁ আৰু গাইছ মানে এনেকৈ অলপমান গাছত উঠি আছোঁ ৰ'ব একদম মানে গাছতে উঠিব পৰা নাই আপোনালোকক অলপমান দেখাই আছোঁ গাছত উঠি আৰু ইফালে এনেকৈ একদম উঠি আছোঁ একদম কিমান দূৰ পৰা উঠিব চেষ্টা কৰি আছোঁ আপোনালোকক দেখাই আছোঁ আৰু চাওক এনেকৈ কিমান দূৰ একদম গছৰ ওপৰত উঠিলোঁ চাওক মানে গাছৰ ওপৰত উঠি আপোনালোকৰ এইটো কিহৰ উঠিলোঁ আপোনালোকৰ এইটো পুৰা একদম ফাৰ্ষ্ট ক্লাছ একদম চালেহে আপোনালোকে গম পাব এইটো চাওক আৰু বৰ্তমান ইফালে জিতুলদা আৰু মই একদম চালাড কাটি আছোঁ একদম গাজৰ এইবিলাক আৰু এতিয়া নিতুলদা বহি আছে আমি এনেকৈ একদম চালাড কাটি আছোঁ আৰু এনেই মাংস হৈছে খালি ভাতটো হ'ব আছে চাওক কি বঢ়িয়া কোনো ঠাইটো পাইছোঁ গাড়ী একদম চাওক বঢ়িয়া ঠাই একদম ইয়াতে বহিছে একদম ইফালে বহিছে আৰু এটা আয়ুষ আছে চাওক একদম ইয়াৰ পৰা একদম খানা খাব আছে আমাৰ লগত গুৰুপ চাওক ভাত ইঞ্চিমিনি ভাত একদম আমাৰ বাবলি ভাত একদম ভাত কুটি আছে গাইছ ভাত আৰু কি বঢ়িয়া আছে হাঁহৰ মাংস হৈ আছে হাঁহৰ মাংস চাওক হাঁহৰ মাংস দেখিছে গাইছ একদম হাঁহৰ মাংস ইয়াতে একদম খাব লাগিব বৰ্তমান এইফালে আৰু ব্ৰইলাৰ আছে আপোনালোকক ব্ৰইলাৰটো দেখাই আছোঁ এইটো চাওক ব্ৰইলাৰো আছে আপোনালোকক দেখালোঁ না গাইছ এতিয়া আৰু বেছি দেৰি নকৰোঁ অকণমান এইফালে গাইছ কি মানুহ চাওকচোন মুতিব লাগিছে ভাল আমাৰে দিন বেয়া ইয়াতে মুতিলে বোলে আৰু পইচা লাগে বোলে 10 টকা ইয়াতে ফাইন হ'লে তৰকাৰী বাথৰুমতে যোৱা ভাল মানে 500 টকা ভৰে হয়নে নহয় গাইছ ভাত খাব ওলাইছোঁ সুদা ভাত দিছে নেকি মাংস দিয়া নাই সুদা ভাত দিছে মাংস পাবি আৰু ইফালে বাবুদা একদম চালাড একদম মিলাই আছে চাওক একদম চালাড ইফালে একদম ভাত চাত আমাক পুৰা মিলাই আছে চালাড আৰু গাইছ এতিয়া একদম ভাত খাই আছোঁ একদম মাংস এইবিলাক মাংস মজা গাড়ী সকলোৱে